ল'ৰাকেইজনৰ দেউতাক মাকে মোক কৈ আছিলে, গতিকে মই কৈছোঁ পুলিচক আমিতো নিজে এৰি দিব নোৱাৰোঁ, কোৰ্টৰ অনুমতি লাগিব। গতিকে মই পুলিচক কৈছোঁ যে যদি আদালতে অনুমতি দিয়ে ল'ৰাকেইজনক এৰি দিবৰ কাৰণে, কিন্তু সিদ্ধান্তটো মহামান্য আদালতে ল'ব লাগিব। আমাৰ ফালৰ পৰা আবেদন এখন কৰিব যে ল'ৰাকেইজনক মুকলি কৰি দিব পাৰে বুলি। বন্ধু বান্ধৱীসকল, আপোনালোকে শুনা পালে CM ছাৰে কি ক'লে। আমাৰ যিকেইজন ABUP কনিষ্টেবলৰ প্ৰাৰ্থী প্ৰতিবাদ কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈ আছিল, তেওঁলোক এতিয়ালৈ ওলাই অহা নাই। তেওঁলোকৰ ওপৰত যিহেতু গোচৰ ৰুজু হৈছে, তেওঁলোকৰ ওপৰত কেছ চলি আছে। সেইদিনা আপোনালোকে ভিডিঅ' এটা দেখিছিল যে তেওঁলোকৰ মাক দেউতাক ওলাই আহি কেনেদৰে কাকুতি মিনতি কৰিছিল ল'ৰাকেইজনক মুকলি কৰি দিয়াৰ বাবে CM ছাৰ আৰু DGP মহোদয়ৰ ওচৰত তেওঁলোকে কাতৰভাৱে মিনতি জনাইছিল। তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইদৰে কৈছে যে তেওঁলোকৰ ফালৰ পৰা যি আবেদন কৰিব লাগে তেওঁলোকে আবেদন কৰিব ল'ৰাকেইজনক মুকলি কৰি দিয়াৰ বাবে, যিহেতু আদালতত হাজিৰ কৰোৱা হৈছে আৰু যিহেতু এতিয়া তেওঁলোকৰ ওপৰত কেছ চলি আছে, গতিকে তেওঁলোকক এৰি নিদিয়া আচলতে সেইটো মহামান্য আদালতেহে নিৰ্ধাৰণ কৰিব। CM ছাৰৰ ফালৰ পৰা যিখিনি কৰিব লাগে তেওঁলোকক মুকলি কৰি দিয়াৰ বাবে আবেদন জনাব বুলি তেখেতে স্পষ্টভাৱে কৈ দিছে। আমি আশা কৰিছোঁ সকলোৱে, আমাৰো বহুত বেছি বেয়া লাগি আছে, যিহেতু আমাৰ বাবে তেওঁলোক ওলাই গৈ এতিয়া তেওঁলোক বন্দী হৈ আছে। তেওঁলোক সোনকালে ওলাই আহক। তেওঁলোকৰ বাবে আমি সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক অতি সোনকালে যাতে ওলাই আহে। চৰকাৰখনলৈ বহুত বহুত ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ। এইখিনি কৰিব বুলি আশা আছে। এইখিনি আছিল ভিডিঅ'টোত। আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।